প্ৰিয় দৰ্শক, চ'ত মাহৰ পৰা 2026 চনলৈ মা লক্ষ্মী আইৰ কৃপা বৰষিব এই 4 ৰাশিৰ জাতক জাতিকা। ঘৰলৈ আহিব নতুন নতুন বয় বস্তু। বন্ধু বান্ধৱীসকল, আপোনালোকেও হ'ব পাৰে সেই ভাগ্যৱান আৰু সৌভাগ্যশালী ৰাশি। গতিকে ভিডিঅ'টো সম্পূৰ্ণকৈ চালেহে গম পাব কোন কোন ৰাশিৰ কপাল ফুলিব, অৰ্থাৎ দিনবিলাক মুকলি হ'বলৈ গৈ আছে চ'ত মাহৰ আৰম্ভণিৰ পৰা। প্ৰথম ৰাশিটো হৈছে তুলা ৰাশি। শুক্ৰৰ প্ৰভাৱত তুলা ৰাশিৰ অৰ্থভাগ্য সলনি হ'বলৈ গৈ আছে। বহুদিন ধৰি পাবলগীয়া ধন টকা পইচা লাভ কৰিব আপুনি। লটাৰী আপুনি খেলিলে বা লটাৰীত যদি পইচা বিনিয়োগ কৰিছে, তেতিয়াহ'লে আপুনি লাভান্বিত হ'বলৈ পাৰিব। যিকোনো কামতে সাফল্যৰ যোগ আছে আপোনাৰ। পৰিয়ালৰ সৈতে ক'ৰবালৈ ফুৰিবলৈ যোৱা পৰিকল্পনা কৰিব পাৰে আপুনি। ধনুৰাশি। শুক্ৰ অস্ত যোৱাৰ ফলত জীৱনৰ বিভিন্ন দুশ্চিন্তা ক্ৰমশ দূৰ হ'ব আপোনাৰ। যদি মনত বহুতো ভয় লগা ঘটনা ঘটি আছিল, খুব বেয়া চিন্তা আহি আছিল মনত, সেইবিলাক আপোনাৰ এই চ'ত মাহৰ পৰা দূৰ হ'বলৈ গৈ আছে। আয়ৰ নতুন উৎস বিচাৰি পাব পাৰে আপুনি। শ্বেয়াৰ বজাৰত ধন লগালে, অৰ্থাৎ আপুনি যদি কোনোবা ঠাইত বা ব্যৱসায়ত বিনিয়োগ কৰিছে ধন টকা পইচা, তেতিয়াহ'লে আপুনি লাভান্বিত হ'বলৈ পাৰিব। মিথুন ৰাশি। শুক্ৰৰ মীন ৰাশিত অন্তৰ্দশাই মিথুন ৰাশিৰ জীৱনত ইতিবাচক পৰিৱৰ্তন আনিব পাৰে। আৰ্থিক পৰিস্থিতিৰ উন্নতি হ'ব আপোনাৰ। নতুন চাকৰিৰ সুযোগ পাব পাৰে আপুনি। ব্যৱসায়ত পাৰ্টনাৰৰ সৈতে ডাঙৰ বিনিয়োগ কৰিব পাৰে আপুনি। দাম্পত্য সমস্যা দূৰ হ'ব আপোনাৰ। সন্তানৰ স্বাস্থ্য পাতি লগতে মাতৃৰ লগতে আপোনাৰ নিজৰ স্বাস্থ্য পাতিও ভালে যাব চ'ত মাহৰ আৰম্ভণিৰ পৰা 2026 বৰ্ষলৈ।